Hey dosto, মই আইছো ডিমা আসাও ফেলকন ফেস্টিভেল আসাওক কিন্তু এই ভিডিওটো ডিমা আসাওর নহয় এইটো এটা মোবাইলৰ ওপৰত ভিডিও চলি আছে ফ্লিপকাৰ্টৰ বিগ সেভিং ডেজ মানে বহুতে জানে যে বিগ বিলিয়ন ডেৰ কথা কিন্তু বিগ সেভিং ডেজ বুলি এটা এনেকুৱা বস্তু চলে ফ্লিপকাৰ্টত যে মোবাইলৰ দাম মানে লিমিটলেস হাৰত কমাই দিয়ে বৰ্তমান চলি আছে মই বলো বহুতে নতুন বছৰ আহিতে বছৰৰ লাষ্টত মোবাইলটো চেঞ্জ কৰিব খুজিছে তো কৈ দিও কেনেকুৱা মোবাইলত কি মানে ডিসকাউন্ট চলিছে তো বলক আমি ফ্লিপকাৰ্টৰ দুনিয়াত সোমাই যাও আৰু কিছুমান অদ্ভুত মোবাইল অদ্ভুত দামত দি আছে কোখ মানে বেছি দামী মোবাইল কম দামত দি আছে 10000 টকাৰ ভিতৰত পোৱা প্ৰথম মোবাইলটো হৈছে এইটো Poco C31 যত আছে 5000 mAh ৰ বেটাৰী 4GB RAM 64GB ষ্টৰেজ এই মোবাইলটো এনে দাম হৈছে 12000 টকা দি আছে 7500 টকা মই 99 এটো কোৱা নাই আৰু নেক্সট 6500 টকাত এটা ধুনিয়া মোবাইল Realme C30s দি আছে এই ফোনটোৰ দাম 10000 টকা ফ্লিপকাৰ্ট বিগ সেভিংস ডেৰ কাৰণে মাত্ৰ 6500 টকাত দি আছে ফোনটো 5000 mAh ৰ বেটাৰী আছে এয়া সব 5000 mAh ৰ বেটাৰী ফ্ৰণ্টৰ পিনে 5 মেগাপিক্সেল কেমেৰা ডিসপ্লে আছে 6.5 ইঞ্চি HD প্লাস ডিসপ্লে তো 10000 টকাৰ ভিতৰত এই দুটা ফোন বেস্ট হয় এটা 6500 এটা 7500 যদি আপোনাৰ বাজেটটো অলপমান ওপৰত 10000 ৰ পৰা 15000 ৰ ভিতৰত তেতিয়া কেইটামান বেস্ট ফোন মই বিচাৰি উলিয়াইছো সো Vivo T144 ওয়াট মানে 44 ওয়াটৰ ফাস্ট চাৰ্জিংৰ লগত আহে এই ফোনটো 14500 টকাত বৰ্তমান দি আছে এনে দাম হৈছে প্ৰায় 20000 টকা তো এই ফোনটো এটা বেস্ট ফোন হয় বৰ্তমান সময়ত কিনিব লগা যদি আপোনাৰ 15000 মান টকা বাজেট আৰু নেক্সট এটা Oppo K10 মানে মই বিচাৰি উলিয়াইছো দিয়ক কাৰণ মই মোবাইল চবাইলৰ প্ৰাইস মানে চাই থাকো আমাৰো ঘৰৰ ৰিস্তেদাৰ বিলাকে মামা মামাই খুৰা খুৰীৰ মোবাইল কিনিব লাগিলে মোকে কয় দিম্পু 10000 মান টকা আছিল কি মোবাইল কিনিম হেবে মই ভাবিছো এই ভিডিওটো বনাই দিও বৰ্তমান সময়ত চলি থকা বেস্ট ডিল পাব তো এই ফোনটো Oppo K10 এনে 19000 টকা সব এনে 19000 টকা বৰ্তমান 12990 টকা মাত্ৰ মানে 31% অফত দি আছে জাস্ট RAM বিলাক বেলেগ দক অলপমান বেছি RAM হৈ গলে হয়তো 2000 টকা বেছি হ'ব বা ষ্টৰেজ বিলাক মই মানে বেস্ট প্রাইস বিলাক কৈ আছো ইয়াত 128GB টু প্ৰায় 13000 টকাত এইটো ফোন পাই আছে বেস্ট ফোন Oppo K10 FHD প্লাস ডিসপ্লে লো নেক্সট আপোনাৰ পইচা যদি আৰু অলপ বেছি আছে 15 ৰ পৰা 20 লৈকে যদি যাব পাৰে এসএসএ দেউকাৰ শেষ মানে বছৰটো ভালে শেষ যাব এইটো কৈছো তো Poco X4 Pro 5G বুলি এটা ফোন আছে এনে 24000 টকা বৰ্তমান দি আছে 16999 মানে 17000 টকা তো এই ফোনটো 29% অফ আছে এইটো ফোন পাব আপুনি 17000 টকাত এইটো সব Poco X4 5G এই ফোনটো স্পেশালিটি আপুনি চাই লব পাৰে এপত মই ডাইৰেক্ট এপত দেখাই আছো হা এইটো এটা বেস্ট ফোন হয় বৰ্তমান সময়ত কিনিব পৰা 5G আৰু তাৰ পিছত সেম বাজেটত এটা অলপমান আমাৰ মৰমৰ কোম্পানী মোটৰ ফোন চাও এইটো এটা ফোন বহুত বেছি প্ৰচলিত হৈ থকা ফোন এটা এনে 22000 টকা 16000 টকা দি আছে মোটৰ 5G মিডনাইট গ্ৰে হ'ব এই ফোনটো আপুনি বাজেট লিষ্টত ৰাখিব পাৰে মানে মই কোৱা ফোন বিলাকৰ দাম মানে লিমিটলেস হাৰত কমাই দিছে সেইবাবে মই ভিডিওটো বনাই আছো চাওক আৰু মই প্ৰচেছৰৰ কথা কোৱা নাই কাৰণ আজিকালি জানেই এই ফোনটোত আছে Snapdragon 695 5G প্ৰচেছৰ তাৰ পিছত আৰু বাকি বিলাকটো আৰু হাই লেভেল আজিকালি ফোন বিলাকত জানেই আৰু 10000 ৰ তলত দিলে দুটা ফোন 10000 ৰ পৰা 15000 ত দিলে দুটা ফোন 15000 ৰ পৰা 20000 ত দিলে দুটা ফোন 20000 ৰ ওপৰত যদি আপোনাৰ বাজেট আছে এটা আল্টিমেট লেভেলৰ পিছৰ পিনে লাইট জ্বলা ফোন পাব নাথিং ফোন এই ফোনটো বহুত বেছি হাই মানে হিয়ত আছিল আৰু হাইপত আছিল আৰু নেক্সট 30000 ৰ বাজেটত Realme GT2 বুলি এটা ফোন আহে এনে দাম 40000 টকা দি আছে 29000 টকাত তো চাওক এইটো এটা ফোন এইটো ফোন আপুনি লব পাৰে এইটো এটা বেস্ট ফোন হয় এই ফোনটো তো দেখে আজিকালি Snapdragon 888 প্ৰচেছৰ আছে octa core মানে 8টা কোৰ থাকা জানেই তাৰছত আৰু হে ক্যাটাগৰী 30000 ৰ ওপৰত যদি আইফোন ভাবিছে আইফোনৰো বহুত দাম কমাই দিছে মই যদি আইফোনৰ দাম চাও আইফোন 13 এনে চলি থাকে প্ৰায় 70000 টকা বৰ্তমান 63 মানত দি আছে আৰু তাৰ পিছত আমি ফোনৰো Z Flip 3 জানেই ভাঙি দিবা পাৰা মানে স্ক্ৰিন খান হে কৰি দিব পাৰা এটা ফোন তো এই ফোনটোৰ দাম 1 লাখ টাকা চলি আছে আৰু বহুতে নাজানে চাগে এইটো ওয়ালদৰে ফোল কৰিব পৰা ফাস্ট ওয়াটাৰ ৰেজিস্ট্যান্স ফোন আপুনি পানীৰ তলতো জপাই দিব পাৰে কোনো প্ৰবলেম নাই আৰু কিছুমান নতুন ফোনো ফ্লিপকাৰ্টৰ দুনিয়াত আহিছে এই কেইদিনৰ কাৰণে যেনেকৈ Google Pixel 7 হৈ গল তাৰ পিছত Realme 10 Pro 5G এইবিলাক ফোন মানে এই কেইদিনৰ কাৰণে দিছে পিছতটো আউট অফ ষ্টক হৈ যায় না বহুত হাইপত থকা ফোন এইবিলাক তো এই কেইটা ফোনো আপুনি অতি কম প্ৰাইজত বহুত বেছি কম প্ৰাইজত কিনিব পাৰে আৰু তাৰ উপৰিও
25,000 টকালৈকে ফোন আপুনি এক্সচেঞ্জ কৰিব পাৰিব EMI ফোন ল'ব পাৰিব ক্ৰেডিট কাৰ্ড ডেবিট কাৰ্ডটো জানেয়ে তো নো টেনচন আপোনাৰ যদি পুৰণি ফোন আছে সেইটো এক্সচেঞ্জ কৰি পিনেও নতুন এই বিগ সেভিংস ডেজ ফোন ল'ব পাৰিব